ঐ তই দিনটো অকল মোবাইলটোকে টিপি থাকিবি নেকি? দেখা নাই নেকি অনলাইন ক্লাছ হৈছে? অলপ টাইমটো ৰ'বা। তোমাৰ কাপোৰযোৰ পাছত চিলেক্ট কৰিলেও হ'ব। কি পাছত চিলেক্ট কৰিম? নেক্সট চানডে মোৰ পাৰ্টি এটা আছে, তই নাজান নেকি? হ'ব ৰ বাৰু, অলপ টাইম ৰৈছোঁ। মা, ইমান বুঢ়ী হ'লা তুমি। এটা সাধাৰণ পাৰ্টিৰ কাৰণে আকৌ কেলে কাপোৰযোৰ ল'ব লাগেনো? কিহৰ বুলি ক'বলৈ আহিছ? তহঁততকৈ মোৰ সৰু বুলিহে ক'ব। দেখা নাই কিমান গাভৰুজনী হৈ আছো। আৰু কিহৰ মা ক'বলৈ আহিছ? মম বুলি কবি, মম। আজিকালি আধুনিক যুগ, তহঁতি যে আমাৰ দেই। বুঢ়ী নহয় নেকি? এজনীকে ছোৱালী গাভৰু হ'ল, নিজকেতো অকণমান কণ্ট্ৰল কৰিব পাৰা। বাৰু এইবোৰ বাদ দে, এতিয়া মোক কাপোৰ দেখা প্ৰথম। মা, এইযোৰ চাওঁ কেনেকুৱা লাগিছে? এইবোৰ কি কাপোৰ উলিয়াবলৈ আহিছ? বুঢ়ী মানুহে পিন্ধা কাপোৰ কি মই পিন্ধিম নেকি? তহঁতি যে আৰু দেই, কাৰ তেজ সোমালে তহঁতৰ গাত? একদম অল্ড ফেশ্বনৰ হৈ গলি আৰু মানে দেই। মা, আধুনিক যুগ হ'লো বুলি নিজৰ সংস্কাৰখিনি পাহৰি যাম নেকি বাৰু? হ'ব তহঁতৰ কথা এতিয়া সামৰ। মই এতিয়াও বেলেগলৈ যাব পৰা হৈ আছো। কি? দেউতাৰ কি হ'ব?